নমস্কাৰ। ঘৰত থকা বস্তু মই কেনেকৈ ব্যৱহাৰ কৰিছোঁ চাওক। ইয়াত মই এইফালে মানি প্লেণ্ট লগাইছোঁ। মোৰ ঘৰত থকা এটা জাত বেয়া হৈ গৈছিল, মই পেলাই দিয়াতহে মই ভাবিছোঁ মানি প্লেণ্টকে লগাই দিওঁ। ঘৰতে আছিলে, কিবা এটা কাৰণে লগাইছিলোঁ, ক'ৰবাত কিবা আছিলে গম নাপাওঁ ইমান। মই ভাবিলোঁ এইটো ব্যৱহাৰ কৰোঁ। পিছত ভাবিলোঁ যে মানি প্লেণ্ট এইটো ফুটাটো বান্ধি এনেকৈ কৰিব পাৰি নেকি। পিছত চালোঁ ঘৰতে চব আছে, এনেকৈ কৰি দিলোঁ আজি। একুৱেৰিয়াম ইয়াত মই মানে পুলি লগাওঁ, পুলি ইয়াৰ পৰা আকৌ ট্ৰেন্সফাৰ কৰি বেলেগত লগাওঁ। এতিয়া এয়া চাওক, এইটো লগাইছোঁ, এইটো ওলাইছে দুটা কুঁই পাত, আৰু এইটো মানি প্লেণ্ট লগাইছোঁ। ইয়াত সৰু সৰু পুলিবিলাক ইয়াত পিছত মই বেলেগ টাবত লগাই ল'ম, সেইকাৰণে ইয়াত মই মাটিটো থৈ দিছোঁ।